এই মুহূৰ্তত টাইম 24 আসামত দৰ্শকসকলক জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। হুজাই লংকা নখুটিত বন কৰ্মী আৰু বন মাফিয়াৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নখুটি বন কাৰ্যালয়ত কৰ্মৰত মহম্মদ তয়াবুৰ ৰহমান আৰু মহম্মদ শ্বৰিফুল্লাহ নামৰ দুজন বন কৰ্মীক প্ৰহাৰ একাংশ বন মাফিয়াৰ। উল্লেখযোগ্য যে দেওবাৰে নিশা গোপন সূত্ৰৰ পম খেদি নখুটি বন কাৰ্যালয়ৰ অন্তৰ্গত বন কৰ্মীয়ে নখুটি শিৱ মন্দিৰৰ সন্মুখত এখন অবৈধ চেগুন ভৰ্তি টাটা মোবাইল গাড়ী জব্দ কৰি নখুটি বন কাৰ্যালয়লৈ আনিব খোজোঁতে কুখ্যাত বন মাফিয়াৰ এটি দলে বন কৰ্মীকেইজনক আক্ৰমণ কৰি চোকা অস্ত্ৰৰে আঘাত কৰি কাঠ ভৰ্তি টাটা মোবাইল গাড়ীখনলৈ উধাও হয়। বৰ্তমান লংকা আৰক্ষী থানাত আঘাতপ্ৰাপ্ত বন কৰ্মীকেইজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। সন্ধিয়া 6:30 মান বজাত আমি গোপন সূত্ৰে এটা খবৰ পালোঁ। খবৰ পাই তদন্ত হৈ আমাৰ লগৰীয়া যি আমাৰ মানে বিতপিধৰ ছাৰ আৰু লগতে আমি মোৰ সহকৰ্মী এইসকলক লগত লৈ জল্দি গ'লোঁ। গৈ পেলাই ঘটনাস্থলী যিডোখৰ জেগাত ঘটনাটো হৈছে সেই জেগাডোখৰত পালোঁ। মানে তাত গাড়ীত 3টা কুণ্ডা লোড হৈ আছে আৰু 3টামান কুণ্ডা পেলোৱা হৈ আছে, লোড কৰা হোৱা নাই। তেনেকুৱা অৱস্থাত গৈ আমি গাড়ীখন আটক কৰোঁ। আটক কৰাৰ লগে লগে তেওঁ মানে ড্ৰাইভাৰ পটককৈ উঠিছে। উঠি যোৱাত তেওঁ চাবিটো মানে আমাৰ এজন এইবোৰ মানে কাঢ়ি ল'লে। কাঢ়িলত তেওঁ আঘাত কৰিছে হাতত। তাৰপিছত তেওঁ গোপন সূত্ৰে ফোন কৰি ঘৰৰ পৰা কমচে কম 35টামান ল'ৰা টাটা মোবাইল লৈ আহি আমাৰ ঘটনাস্থলীত পাই আমাক আক্ৰমণ কৰে চোকা অস্ত্ৰ। আহমদৰ ভাই আহমদ আৰু তেওঁৰ লগত আৰু 25টামান ল'ৰা হ'ব। সেই বাকীকেইটা চিনি নাপাওঁ, কিন্তু এইকেইটা চিনি পাইছোঁ। আহমদ আৰু আহমদৰ ভাইক চিনি পাইছোঁ। তাৰপিছতে তেওঁলোকৰ হাতত মানে চোকা অস্ত্ৰ বুলি কওঁতে তৰোৱাল দেখিছোঁ আৰু খুকুৰি দেখিছোঁ। তেতিয়া আমিতো মানে তেওঁলোকৰ ওচৰত মানে অলপ চাৰেণ্ডাৰ হোৱাৰ নিচিনা হৈছোঁ, কাৰণ আমাক আজিলৈকে আমাৰ হাতত একো নাই। গতিকে তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ যেতিয়া প্ৰস্তুতি হৈ লৈছে তেতিয়া আমি মানে চাৰেণ্ডাৰ হয়। তাৰ বলপূৰ্বক হিচাপে গাড়ীখন আমাৰ তৈবুৰ ৰহমানৰ গাড়ী হেৰি কৰিছিল। তেওঁক 3-4জনে ধৰি গাড়ীৰ পৰা পেলাই দি মানে গাড়ী লৈ গুচি গৈছে। লংকাৰ পৰা শুভ শইকীয়াৰ ৰিপৰ্ট টাইম 24 আসাম।